হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মোৰ অন্য এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আজি অসমীয়া নৱবৰ্ষৰ 1 তাৰিখ, সেইকাৰণে আমি পৰিয়ালৰ গোটেইকেইটাই ওলাইছোঁ লখিমপুৰৰ বাসুদেৱ থানলৈ আৰু লগতে ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আহক তেনেহ'লে কি হয় আপোনালোককো দেখুৱাই যাওঁ। যিহেতু বিহু বতৰ, সেইবাবে জুবিনদাৰ সেই তাহানি পুৰণি বিহু গানবোৰ শুনি নাচি আমি গৈ আছোঁ। আৰু এতিয়া বগীবিল পাইছোঁ আৰু অলপ সময়ৰ পিছতে আমি পামগৈ আৰু। কিন্তু কিবা এটা ভাল লাগিছে, বতৰটো আজি ধুনীয়া, ৰ'দো নাই, বৰষুণো নায়েই, মাজে অলপ কিনকিনীয়া বৰষুণ দিয়ে, কিন্তু ভাল লাগিছে মানে ঠাণ্ডা এটা পৰিৱেশ, চবফালে মানে বিহুৰ আনন্দ, খুব ভাল লাগিছে। আৰু এয়া লাহেকৈ আমি পালোহিয়ে। দেখিছেনে গাড়ী ইমান ভিৰ, আজি চাগে বহুত দূৰণিৰ পৰা মানুহবোৰ আহিছে, কাৰণ দিনটো ইমান ভাল ন, বহাগৰ 1 তাৰিখ। সকলোৱে প্ৰথম দিনটোত নামঘৰ থানলৈ আহিব ইচ্ছা কৰে। এয়া সোমাই যোৱাৰ বাটটো ইমান ধুনীয়া লাগিছে। আমি লাহেকৈ থান ভাগলৈ সোমাই আহিছোঁ। পৰিৱেশটো কিন্তু খুব ভাল লাগিছে দেই। ভিতৰলৈ সোমাই আহি দেখিলোঁ এটা বৰ দীঘল লাইন, আৰু আগলৈ গৈ গম পালোঁ যে এই লাইনেৰে গৈ থাকিলে আচলতে থান ভাগৰ মেইন অংশখিনি পোৱা যায়। তাতে নিৰ্মালি দিয়া হয়, আশীৰ্বাদ দিয়া হয় আৰু প্ৰসাদো দিয়া হয়। আগত দেখিছে নহয়, টিঙৰ ঘৰ এভাগ আছে, তাতে আপোনালোকে চাকি বন্তি জ্বলাব পাৰিব। আৰু আমিও লাইন ধৰিলোঁ। লাইনৰ একেবাৰে লাষ্টত আমি। থানৰ ভিতৰৰ অংশখিনি ফটো মৰা এলাও নাই, সেইকাৰণে মই আপোনালোকক অকণমান ভিডিঅ' কৰি দেখুৱাইছোঁ। আৰু ইয়াতে নিৰ্মালি আৰু প্ৰসাদ খাই আমি এতিয়া নামত বহিম। আহক নাম শুনো অলপ। এতিয়া আমি প্ৰসাদ খাম, প্ৰসাদ খোৱাৰ সময় হৈ গ'ল। দেখিছেনে, নাম সামৰিলে আৰু এতিয়া ধুনীয়াকৈ বহাই লৈছে সকলোকে। প্ৰসাদ আৰু পায়স দিব আৰু। এয়া আহি গ'ল আমাৰ প্ৰসাদ আৰু পায়স। এতিয়া অকণমান বাহিৰলৈ ওলাই আহিছোঁ, লগতে ফেমিলি ফটো মাৰিলোঁ, নিজেও ফটো মাৰিলোঁ, আৰু লগতে ভিডিঅ'টো থাকিবই। ছোৱালী মানুহ লাগিলে যিয়ে নহওক, ফটো ভিডিঅ' মেইন। আমাৰ ঘৰলৈও যোৱাৰ সময় হৈছে। এয়া বেলগছ, আমাৰ বৌ। বাৰ্বিহঁত ক'ত গ'লগৈ? অঁ, আছে। আমাৰ চাকি জ্বলোৱা হৈ গ'ল, প্ৰসাদো খালোঁ, আৰু এতিয়া অকণমান সময় ৰৈ দিওঁ, চাওঁ কিনো আছে আৰু চাৰিওফালে। তাৰপাছত আৰু লাহেকৈ গৈ থাকিম আৰু। এতিয়া মাহঁতি চব্জি বজাৰ মানে কি ক'ম আৰু, য'তে চব্জি পায়নে তাতে ৰৈ দিয়ে। আনকি থানৰ ওচৰতো চব্জি বজাৰ এখন বহিছে আৰু সৰুকৈ, তাতো আৰম্ভ হৈ গ'ল। ইফালে খাৰলি লৈছে, সৰু আলুগুটি, মুঠতে কিবা এটা নিবই আৰু। আমি এতিয়া এই ছাইডৰ হোটেলখনতে অকণমান সময় চাহ খাম, তাৰপিছত ঘৰলৈ যামগৈ আৰু।